প্ৰথম আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যে নিউবৰ্ন বেবিৰ কি কথাত গুৰুত্ব দিয়াটো দৰকাৰ। আপোনালোকে সদায় মোৰ ভিডিঅ'সমূহ ভাল পোৱাৰ বাবে মই আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু এই ভিডিঅ' যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে কমেণ্ট কৰিব আৰু কোনোবা প্ৰেগনেণ্ট বা মাতৃসম্ভৱা মহিলাৰ লগত শ্বেয়াৰ কৰিব। Hello, all my pregnant friends and beautiful mamas. Let me tell you one thing. You're already doing an amazing job. আজি আমি শ্বেয়াৰ কৰিবলৈ ওলাইছো fourth trimester বিষয়ে। So fourth trimester কি হয়? Fourth trimester হৈছে postpartum phase 2. মোলৈ বহুত মাতৃয়ে অলৰেডি লিখি আছে যে বেবিৰ কেয়াৰ নিউবৰ্ন বেবি আছে তেখেতসকলৰ আৰু নিউবৰ্ন বেবিৰ কেয়াৰ তেখেতসকলে কেনেকৈ ল'ব। মোলৈ নিতা পৰাশৰে লিখি পঠাইছে যে নিউবৰ্ন বেবিৰ আৰু নিজৰ যত্ন কিদৰে লওঁ আপুনি জনাওকচোন। Sameem Akhtar, who's already recently blessed with a baby girl, তেওঁ মোক সুধি পঠাইছে যে বেবিৰ কেয়াৰ কেনেকৈ লওঁ। সুমি, নিতা, বৰা, সুজাতা বহুতেই এইদৰে মোলৈ লিখি পঠাইছে তেওঁলোকৰ নিউবৰ্ন বেবিৰ কেয়াৰৰ বিষয়ে। হয়, এয়াই মাতৃত্ব যে আপুনি আপোনাৰ কথা পিছত ৰাখি যে আপোনাৰ কথা আপুনি এতিয়া ভাবিব বিচৰা নাই কিন্তু প্ৰথম আপুনি ভাবিব বিচাৰিছে যে নিউবৰ্ন বেবিৰ যত্ন আপুনি কিদৰে লয়। আজিৰ যুগত 9 মাহত এটা বেবিৰ জন্ম দিওঁ তথাপিতো বেবিক সমানেই মাকৰ পেটত থকাৰ দৰে কেয়াৰৰ মৰমৰ দৰকাৰ হয় জন্মৰ পিছতো। গতিকে বেবি এটা অহাৰ লগে লগে আমি নিশ্চয়কৈ সেলিব্ৰেট কৰোঁ কিন্তু তাৰ লগতেই আমি বেবিৰ সমানে ধৰণে কেয়াৰ লোৱাটো দৰকাৰ। ইয়াতে বেবিৰ মুখ্য কেয়াৰ আপোনালোকে কেনেকৈ ল'ব। প্ৰথম কথা হ'ল বেবিৰ ভিজন, বেবিৰ চাইট, যিমানবোৰ সেন্সেছ আছে যেনেকৈ ধৰক আমি চকুৰে দেখোঁ, নাকেৰে সুগন্ধ বা দুৰ্গন্ধ পায় মানুহে, টাচ চুই চাওঁ, জিভাৰে সোৱাদ লওঁ, বেবিয়েও সেইদৰে নিজৰ প্ৰথম ইম'চনেল এটেচমেণ্টটো বিল্ড কৰে মাকৰ গোন্ধৰ লগত যে মাকৰ শৰীৰৰ গোন্ধটো তেওঁ পায় আৰু সেইগৰাকী সেই গোন্ধটোৰেই মাকক চিনি পায়। আৰু ছেকেণ্ড তেওঁ বিল্ড কৰে মাকৰ লগত ৰিলেশ্যনশ্বিপটো ব্ৰেষ্ট মিল্কাৰে। গতিকে ব্ৰেষ্ট মিল্কৰ সোৱাদটো তেওঁ সেইদৰে চিনি পায়। তাৰপিছত বেবিৰ ভিজন মানে দেখাটো লাহে লাহে বিল্ড হৈ আহিবলৈ আৰম্ভ কৰে আৰু আৰম্ভ হৈ তেওঁ ওচৰত যোনজন ব্যক্তিয়ে বেছিকৈ থাকে যিহেতু বেছিভাগ দেউতাকেই থাকে মাকৰ পিছত। গতিকে লাহে লাহে বেবিয়ে দেউতাকক চিনি পাবলৈ আৰম্ভ কৰে। সেইদৰে গোন্ধ আৰু চকুৰে দৃষ্টিৰ দ্বাৰা তেওঁ দেউতাকক চিনি পাবলৈ আৰম্ভ কৰে। আপুনি যদি বহুত ঠাণ্ডা ঠাইত থাকে তেতিয়াহ'লেও আপুনি বহুত গৰম কৰি নাৰাখিব, জোখত বহুত কমফৰ্টেবল কাপোৰ পিন্ধাই কমফৰ্টেবল কৰি ৰাখিব আপোনাৰ বেবিক। আৰু বেবিৰ মূৰটো লাহে লাহে, কাৰণ বেবিৰ গোটেই স্বেট গ্লেণ্ড মানে ঘামৰ গ্ৰন্থিবিলাক অকল মূৰত থাকে এটা বয়সলৈকে, গতিকে মূৰটো খুব ঘামে। গতিকে আপুনি যদি ভৰিত মোজা পিন্ধাইছে মূৰটো অকণমান গেপ দি পেলাই, কাপোৰত যদি দি ৰাখিছে অলপমান গেপ দি পেলাই ৰাখিব যাতে বেবিৰ চাৰ্কুলেশ্যন তাহাঁতৰ স্কিনৰ পৰা যোনটো আমি এয়াৰৰ টাচ পাই আমি ভাল ফিল কৰোঁ সেইটো যাতে বেবিয়েও ফিল কৰে আৰু অলপমান আৰামত থাকিব পাৰে। এই সময়ছোৱাত যেতিয়া বেবি ঘৰলৈ আহে বা জন্ম আপুনি দিয়ে নাৰ্ছিং হোমতে বা ঘৰলৈ অহাৰ লগে লগে আমি এটা কথা চিন্তা কৰোঁ যে বেবিক কিদৰে গা ধুওৱা যায়। সামীমে মোলৈ বাৰে বাৰে এই প্ৰশ্নটো লিখি পঠাইছে যে কিদৰে মই এতিয়া বেবি আহিছে ঘৰলৈ, তাইৰ বেবি হয়তো 2 সপ্তাহ মানহে হৈছে, কিদৰে মই তাইৰ গা ধুৱাওঁ, যত্ন লওঁ। তাৰ কাৰণে বেবি আপুনি জানে যে বেবি খুব ক্লিন, ঘৰৰ পৰা বাহিৰলৈ বেছিকৈ নোলায়, বিচনাতেই থাকে। গতিকে বিচনাত বা ক্ৰেডল য'ত আপুনি নিজৰ বেবিক ৰাখিছে সেই জেগাটুকুৰা, সেই ৰুমটো খুব ক্লিন কৰি ৰাখক যাতে বেবিৰ গাত ধূলি মাকতি বহুত কমকৈ লাগে। আৰু তাৰ ফলস্বৰূপে আপুনি উইকত এবাৰো মানে ন্যূনতম মিনিমাম আপুনি বেবিক বাথ দিব পাৰে। আৰু হয়তো আপুনি যদি এনেকুৱা টেম্পাৰেচাৰত আছে আপুনি কনফিডেন্ট ফিল কৰিছে তেতিয়া আপুনি ৰেগুলাৰ বেবিক বাথ দিব পাৰে। এতিয়া আহিলে বেবিৰ বাথ টেম্পাৰেচাৰৰ কথা। বেবিৰ বাথ টেম্পাৰেচাৰ আমাৰ স্কিনৰ টেম্পাৰেচাৰতকৈ অলপমান স্লাইটলি বেছি হ'ব লাগে।
যাতে বেবি বহুত কমফৰ্টেবল যে মাকৰ উমত কুচৰ উমত কুলাৰ উমত থকা যেনেই যাতে বেবিয়ে ফিল কৰে সেইদৰে বেবিয়ে ফিল কৰিব তেতিয়া বেবি আৰাম পাব আৰু বেবিক যোনদিনা আপুনি হেয়াৰ ৱাশ কৰিব সেইদিনা হয়তো গাটো আপুনি ড্ৰাই ৱাশ কৰিব পাৰে এইদৰে আপুনি প্লেন কৰি লওক আৰু যোনটো আপুনি বেবি শ্যাম্পু ইউজ কৰিব সেই শ্যাম্পু আপুনি খুব মাইল্ড কৈ লাহে লাহে অকল আপুনি হেয়াৰ ৱাশ কৰিব পাৰে টেবুলৰ ওপৰত আপুনি যোনটো বাথ টাব লৈছে বা যোনটো পাত্ৰত বেবিক পানী লৈ ধুৱাইছে সেইদৰে ওপৰত লৈ পেলাই সুন্দৰকৈ ৱাশ কৰি ভালদৰে কপাহী কাপোৰেৰে মচি পেলাই আকৌ যদি আপোনাৰ তাত ৰ'দ আছে সেই বতৰত অলপমান ৰ'দ পৰিবলৈ দিব পাৰে বহুত পাতলকৈ কুমলীয়া ৰ'দটো নাইবা আপোনাৰ হেয়াৰ ড্ৰায়াৰৰ যোনটো কিছুমান হেয়াৰ ড্ৰায়াৰত এটা ছেটিং থাকে যোনটো ছেটিঙত এটা ৰেগুলাৰ টেম্পাৰেচাৰৰ বতাহ ওলায় সেই বতাহটোৰে আপুনি বেবিৰ চুলিখিনি শুকুৱাই দিব পাৰে যাতে বেবিৰ ঠাণ্ডা নালাগে কাৰণ এই বোনডাল হ'বলৈ বেবিক আৰু অলপ সময়ৰ দৰকাৰ হয় এইদৰে আপুনি বেবিৰ টেম্পাৰেচাৰৰ কেয়াৰ ল'ব আৰু বেবিক কিমান কাপোৰ পিন্ধাব আমি যিমান কাপোৰ পিন্ধো যিমানটো কাপোৰ পিন্ধি আপুনি কমফৰ্টেবল ফিল কৰিছে তাতকৈ জাষ্ট এটা লেয়াৰ বেবিক বেছি পিন্ধাব কাৰণ বেবি আপুনি অলৰেডি আপোনাৰ পেটৰ ভিতৰত আছিলে মাংসপেশীৰ কেইবাটাও লেয়াৰৰ তলত এতিয়া যদি আপুনি বেবিক সেই হিচাপে এটা লেয়াৰ এক্সট্ৰা পিন্ধায় তেতিয়া বেবিয়ে বহুত কমফৰ্টেবল ফিল কৰিব আৰু আনন্দিত মানে হেল্থি বেবি আৰু মাকৰ এটা ৰিলেশ্যনশ্বিপ বিল্ড আপ হ'ব পাৰে এইদৰে মই টেম্পাৰেচাৰ ৰিলেশ্যনশ্বিপটো কৈছোঁ ৰুম টেম্পাৰেচাৰ বাথ ৱাটাৰ টেম্পাৰেচাৰ কাপোৰৰ হিচাপত এইদৰে আপুনি ৰুমটোৰ টেম্পাৰেচাৰ প্লেন কৰিব আৰু বহুত হেভি নইজ যেনেকৈ কেতিয়াবা আমি টিভিৰ চাউণ্ডটো বহুত দিয়া থাকে সেইদৰে বহুত নইজত নাৰাখিব এটা কমফৰ্টেবল পৰিৱেশত 1 পৰা 3 মাহলৈ বেবিক ৰখাটো দৰকাৰ আপুনি যদি 6 মাহলৈ ৰাখিব পাৰে তেতিয়াহ'লেতো আৰু খুবেই ভাল কথা সেইদৰে আপুনি বেবিক তেওঁৰ চাইট হিয়াৰ ফিলিংছৰ এটা যত্ন ল'ব মাতৃকে আপুনি দেখিব যে সবেই কথা পাতে যে মোৰ বেবি ভালদৰে হোৱা নাই দেখো দিনত শুইছে গোটেই ৰাতি হোৱা নাই তাৰ কাৰণে মই এটা কথা আপোনালোকক ইয়াত শ্বেয়াৰ কৰিব বিচাৰিম এইটো গুৰুত্ব দি শুনিব সেই কথা হ'ল যে বেবিক আমি প্ৰায়ে কি হয় নজনাকৈ এইদৰে শেক কৰি হুৱাওঁ শেক কৰাৰ ফলত কি হয় বেবিৰ যোনটো ব্ৰেইনৰ লোব আছে সেইটোত অলপমান শেক হৈ যায় আৰু বেবি অলপমান মূৰ ঘূৰোৱা টাইপহে হৈ পেলাই আসলতে চকু দুটা মুদি শুই যায় কিন্তু এইটো কৰাটো একেবাৰে ভাল কথা নহয় একেবাৰে নো হয় এই ধৰণে বেবিক শুওৱাটো কাৰণ কোনোবাই চকু মুদি থকা আৰু এটা ভাল শুৱাৰ পৰিৱেশত টোপনি যোৱাৰ মাজত পাৰ্থক্য আছে আপুনি নিশ্চয় বুজি পাইছে যে মই কি কৈছো এই কথাষাৰ গতিকে মই আপোনালোকৰ লগত ইয়াত এটা টিপ শ্বেয়াৰ কৰিব বিচাৰিম যেতিয়া সন্ধিয়া হ'ব যোনটো সময়ত আপুনি বেবি শুৱাটো বিচাৰিছে যিমান সোনকালে পাৰে লাগিলে জন্মৰ পিছদিনাৰ পৰাই বা এসপ্তাহ পিছত ঘৰলৈ অহাৰ পাছৰ পৰাই আপুনি সন্ধিয়া সময়ত যেতিয়াৰ পৰা আপুনি শুৱাটো টাইমটো সেট কৰিব বিচাৰিছে সেই সময়ত আপুনি সুন্দৰকৈ বিছনাখন পাৰিলে তেওঁৰ যদি বাথ দিছে কিবা এটা ৰুটিন বেবিৰ যোনটো ৰুটিন আপুনি আনিব বিচাৰিছে কোনোবাই সন্ধিয়া গা ধুৱায় কোনোবাই ধুৱালে আপুনি ধুৱাৰ পিছত আপুনি ফিড কৰাই পেলাই বিছনালৈ লৈ যাব যদি আপুনি নুশুৱায় জাষ্ট আপুনি ড্ৰেছটোকে চেঞ্জ কৰি দিব বা তেল মাছাজ এটা দিব যোনটো এটা ৰুলৰ দৰে আৰু তাৰ পাছত আপুনি ব্ৰাইট লাইটটো অফ কৰি এটা ডিম লাইট কৰি ৰাখিব পাৰে তেতিয়া কি হয় বেবিয়ে বুজি পায় যে আগৰ সময়ছোৱা দিন আছিলে এতিয়াৰ সময়ছোৱা ৰাতি গতিকে দিন আৰু ৰাতিৰ পাৰ্থক্যটো আপুনিয়ে বুজাব লাগিব বেবিক আৰু লাহে লাহে বুজা আৰম্ভ হয় আৰু সময় আগবঢ়াৰ লগে লগে যেতিয়া তেওঁৰ বেবি 6 মাহ হ'ব এবছৰ হ'ব 2 বছৰ হ'ব আপোনাৰ একদম লাইফটো সুন্দৰকৈ সেট হৈ যাব আমি দিন বা ৰাতিপুৱাটো বুজোৱা দৰকাৰ এতিয়া ৰাতিপুৱাটো আপুনি কিদৰে বুজাব যেতিয়া ৰাতিপুৱা বেবি নিজে হাড় পাব তেতিয়া আপুনি বাৰান্দালৈ নি বা আপোনাৰ পৰ্দাৰ খিৰিকীৰ পৰ্দাখন অতৰাই পেলাই দেখুৱাব যে এইটো সানলাইট সেইটো আমাৰ মানুহৰ শৰীৰত হিউম্যান বডিত আমাৰ এটা গ্ৰন্থি থাকে যোনে দিনৰ লাইট ৰাতিৰ লাইটৰ মাজত এটা ডিফাৰেন্স বুজি পায়
এইটো আমাৰ ইভলিউশন আমি যিদৰে মানুহ ডেভেলপ হলো এটা সময়ত জীৱ জন্তুৰ পৰা আহি মানুহৰ জন্ম ললে মানুহৰ পৰা মানুহ আমি ডেভেলপড হিউম্যান বিং হলো সেই সময়ছোৱাত এই গ্ৰন্থিটো আমাৰ শৰীৰত ব্ৰেইনত আছে আৰু যি ধৰিব পাৰে দিন ৰাতিৰ পাৰ্থক্য সেই পাৰ্থক্যটো আপুনি মাতৃ হিচাপে বা আপুনি গাৰ্ডিয়ান হিচাপে দেউতাক হিচাপে লাহে 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 বেবিৰ লগত ইন্ট্ৰোডিউস কৰিব যে এইটো দিনৰ লাইট সোৱা এইটো সূৰ্যৰ পোহৰ আৰু এইটো এতিয়া সন্ধিয়া হ'ল এতিয়া সন্ধিয়াৰ সময়ত এইদৰে লাইট কমি যায় আপুনি যদি টিউব লাইটটো জ্বলাই পেলাই বা ব্ৰাইট লাইটটো জ্বলাই পেলাই সন্ধিয়া বুজাবলৈ চেষ্টা কৰে তেতিয়া কিন্তু এই প্ৰগ্ৰামটো আপুনি সেট কৰাত বহুত অসুবিধা পাব আৰু বহুত টিপস আছে যোনখিনি মই আপোনালোকৰ লগত ভৱিষ্যতে কেতিয়াবা এটা স্পেসিফিক ভিডিঅ'ত শেয়াৰ কৰিম নিশ্চয় কিন্তু এইটো এটা মুখ্য টিপ এইটো আপোনালোকে ধ্যান দিব গতিকে খোৱাৰ বিষয়ে আৰু গা ধোৱাৰ আগত বেবি অইল মাসাজ এই ক্ষেত্ৰত আপুনি কোনটো টেম্পাৰেচাৰত থাকে কোনটো ক্লাইমেটত থাকে পৃথিৱীৰ কোনটো প্ৰান্তত থাকে বা অসমৰ কোনটো কুৰা জেগাত থাকে তাত এতিয়া টেম্পাৰেচাৰটো কেনেকুৱা হৈ আছে তাৰ ওপৰত ডিপেন্ড কৰিব তাত আটাইতকৈ ভাল অইল কোনটো পোৱা যায় আপুনি যদি পেৰা কিবা ভাল তেল পায় তেতিয়া হলেও বেলেগ কথা বা আপোনাক কি তেল সুট কৰে এজ এ মাতৃ আপুনি কেনেকুৱা ধৰণৰ অইল আপোনাৰ বডিত সুট কৰে নেচাৰেল অইলৰ কথা কৈছো মই ব্ৰ্যান্ডেড অইলৰ কথা কোৱা নাই হেতু অইলে আপুনি আপোনাৰ বেবিক দিব পাৰে এতিয়া বেবি মাসাজৰ ক্ষেত্ৰত কোনোবাই নাৰিকল তেল ইউজ কৰে কাৰণ মোৰ আমাৰ ইয়াত নাৰিকল তেল আৰু অলিভ অইল এই দুইটা খুব সুট কৰে গতিকে মই এই দুইটা অইল ইউজ কৰিছিলো মোৰ বেবিৰ কাৰণে অলিভ অইলত কিছুমান গুণাগুণ থাকে সৰিয়হৰ তেলত কিছুমান গুণাগুণ থাকে কিন্তু কোনোবা মাতৃয়ে কিবা লৈছে কোনোবা মাতৃয়ে কিবা লৈছে কোনোবা মাতৃয়ে কিবা লৈছে এতিয়া কথাটো এনেকুৱা ধৰণৰ যে সেই গুণাগুণ বিলাক আপুনি মাসাজ কৰিলে যে 100% বেবিয়ে পাই স্কিনৰ থ্ৰু দি সেইটো কথা নহয় কথাটো এইটো যে গুণগৰাকী মহিলাই তেওঁক মাসাজ দিছে হেয়া হয়তো আপোনাৰ মা হ'ব পাৰে আইতাক হ'ব পাৰে বেবিৰ বা আপুনি নিজে হ'ব পাৰে আপুনি যে টাচ কৰিলে বেবিক আপুনি যেনেকে টাচ কৰি মৰমকে দিলে সাৱধানতাৰে দিলে সেইটো বেবিয়ে বেছি ফিল কৰে ফলত বেবিৰ বোন ষ্ট্ৰং হয় মাসলৰ গ্ৰোথ হয় আৰু ইমোশনাল বন্ডিং হয় আৰু ইয়াত আটাইতকৈ এই লিষ্টখনৰ আটাইতকৈ তলতহে আহিলে যে এই গুণাগুণ অইলৰ পৰা পোৱা গুণাগুণটো স্কিনৰ দ্বাৰা গতিকে সেইদৰে আপুনি প্ল্যান কৰি পেলাই বেবিক এটা ধুনীয়াকৈ মাসাজ দিব মাসাজ দিব তাৰ পাছত গা ধুৱাব সুন্দৰকৈ গা ধুৱাৰ পাছত নেক্সট কথাটো আহিলে ধুৱাই উঠাৰ লগে লগে যিকোনো আপুনি যোনটো টেম্পাৰেচাৰে ধুৱালে তাৰ পিছৰ গুৰুত্বপূৰ্ণ কথাটো হৈছে বেবিক মেৰিয়াই ধৰা যোনটো স্ৱাডল কৰা বুলি কয় এই স্ৱাডল মানে কি ধৰে স্ৱাডল কৰে আপুনি বুজি পাইছেনে বাৰু যে এখন কাপোৰেৰে যেতিয়া নাৰ্সিং হোমত বেবিক এই ধৰে হাত আৰু ভৰি সুন্দৰকৈ মেৰিয়াই ৰাখে সেই স্ৱাডলিং যেতিয়া আপুনি ৱাৰ্মথটো দিয়ে বেবিক কাপোৰখনেৰে সুন্দৰকৈ আপুনি হয়তো ধুতিৰ কাপোৰ ল'ব পাৰে বা স্ৱাডলিং ক্লথ থাকিব পাৰে আপোনালোকৰ সেইদৰে আপুনি মেৰিয়াই ধৰাৰ লগে লগে বেবিয়ে আপোনাৰ পেটত আপোনাৰ গৰ্ভত যিদৰে এটা যিদৰে এটা আৰামত আছিলে সেই আৰামটো আকৌ ফিল কৰিব আৰু বহুত কমফৰ্টেবল ফিল কৰিব তাৰ পাছত আপুনি ব্ৰেষ্ট ফিড কৰোৱাই পেলাই বেবিক সুন্দৰকৈ খুৱাই দিব এই খুৱা সময়ছোৱাত একো যাতে ডিস্টাৰবেন্স নাথাকে 1 পৰা 3 মাহলৈ আৰু পাৰিলে 6 মাহলৈ লাহে লাহে আপুনি বেকগ্ৰাউণ্ডত এটা মাইল্ড মিউজিক অন কৰি ৰাখিব পাৰে যাতে আপুনি যদি আপুনি এটা আপোনাৰ পৰিয়ালত বহুত কেইজন মানুহ আছে যাৰ কথা বতৰা হয় ঘৰত কিবা দুই এটা শব্দ হয় গতিকে সেই শব্দটো যাতে লাহে লাহে বেবিয়ে ডাঙৰ হোৱাৰ লগে লগে আওকান কৰি হলেও সময়ত শুব পাৰে তাৰ কাৰণে আপুনি এটা মাইল্ড মিউজিক অন কৰি থব পাৰে বেবিৰ কাষত বা অলপমান দূৰত বেবিৰ মূৰৰ ওচৰত মোবাইল ফোনটো ৰখা বা যিকোনো বেণ্ডউইথ ৰখাটো ভাল নহয় আপুনি অলপমান দূৰত ভলিউমটো অলপমান কম কৰি পেলাই বেবিৰ সুবিধাৰ কাৰণে সেইদৰে অন কৰি ৰাখিব হেল্ল কিবা প্ৰশ্ন থাকিলে নিশ্চয় কমেন্টত লিখক মই আপোনালোকক উত্তৰ দিম ইয়াৰ তাৰ পাছত আহিলে বেবিৰ টামি টাইম বেবি লাহে লাহে ডাঙৰ হোৱাৰ লগে লগে এসপ্তাহ গ'ল 2 সপ্তাহ গ'ল 3 সপ্তাহ গ'ল বেবি আপুনি পেটৰ বলত মানে পেটটো দি পেলাই
পেটৰ জোৰত আপুনি বেবিক লাহেকৈ উল্টাকৈ শুৱাবলৈ চেষ্টা কৰিব বেবি যে শুব পাৰিবই তাৰ কোনো কথা নাই আৰু এইদৰে বহুত বেবি বিছনাত পেটৰ বলত আপুনি যদি দিয়ে অসুবিধা পায় তেতিয়া আপুনি কি কৰিব আপোনাৰ বুকুৰ ওপৰত বা দেউতাকৰ বুকুৰ ওপৰত বেবিক এইদৰে দিব যাতে পেটৰ জোৰটো পায় আৰু আপুনি নিজে শুই দিব আৰু তেতিয়া বেবিয়ে বহুত কমফৰ্টেবল ফিল কৰিব আৰু এইদৰে পেটৰ মাসল বিলাক বা ভিতৰৰ যোনবিলাক অৰ্গানছ আছে সেইবিলাকে বেবিৰ ষ্ট্ৰেংথ পাব আৰু বেবিৰ যদি গ্যাসৰ ট্ৰাবল আছে সেই গ্যাস ৰিলিজ কৰাটো বহুত সুবিধা হ'ব আর বহুত সংখ্যক সৰ্বসাধাৰণ এটা বিশ্বাস দেখা যায় যে কুচত শুৱাব নালাগে বেবি কুচত শুৱাব নালাগে বেবিক বিছনাত দি পেলাই বেবি নিজে শুৱাৰ অভ্যাস হ'ব লাগে এটা কথা হয় যে বেবি স্বাৱলম্বী হোৱাটো দৰকাৰ স্বাৱলম্বীটো সকলো মানুহে এটা সময়ত আমি হমেই এই ক্ষেত্ৰত মোৰ বিশ্বাস হ'ল যে বেবিক আপুনি মাতৃ হিচাপে পিতৃ হিচাপে বা আপুনি যাক বিশ্বাস কৰে আপোনাৰ পৰিয়ালৰ যাক আপুনি নিষ্ঠাৰে আপুনি বেবিৰ দায়িত্ব দিব পাৰে তেনেকুৱা ব্যক্তিয়ে যদি বেবিক কুচত লৈ পেলাই অলপমান শুৱাই প্ৰথম 5-10 মিনিট আৰু তাৰ পিছত বিছনাত দিয়ে তেতিয়া বেবিয়ে স্কিন টু স্কিন যোনটো টাচ হয় তাৰ ফলত বেবিয়ে বহুত কথা বুজি পায় আৰু বুজি পেলাই এটা ৰিলেশনশ্বিপ বেবিৰ এই পৃথিৱীখনৰ লগত বিল্ড হোৱাত সহায় হয় তাৰ পিছত নতুন মাতৃ হিচাপে আপুনি জনাটো দৰকাৰ বেবিৰ ব্ৰেষ্ট ফিডিঙৰ বিষয়ে মই সদায় ইয়াত এমফাসাইজ কৰি আহিছো কোনোবা মাতৃয়ে যদি ব্ৰেষ্ট ফিড কৰিব পৰা নাই বা তেওঁ চইচ কৰিছে যে তেওঁ ব্ৰেষ্ট ফিড নকৰাই তেওঁ বটল ফিড হে কৰাব সেইটো বহুত ধুনীয়া কথা আপুনি যি বিচাৰিছে কিন্তু আপুনি ফুল কনফিডেন্সেৰে আপোনাৰ দায়িত্বত সেইটো বিচৰাটো খুব দৰকাৰী কথা আপুনি প্ল্যান কৰিব গতিকে বেবি ঘৰলৈ অহাৰ লগে লগে বেবিক আপুনি ল্যাচিং কৰাবলৈ শিকিব যে বেবি আপোনাৰ নিপলটো বা বটলৰ নিপলটো কিদৰে মুখত ল'ব কিছুমান বেবিয়ে অকল লৈহে থাকে আৰু আপুনি যদি প্ৰথমবাৰ মাতৃ হৈছে আপুনি ধৰিবও নোৱাৰিব পাৰে যে বেবিৰ পেটলৈ মিল্ক গ'ল নে নাই এনেকুৱা লাগে নিপলটো মুখত লোৱাৰ লগে লগে যে বেবিয়ে যেন অলৰেডি ফিড কৰি আছে কিন্তু তাৰ অৰ্থ বেবিৰ পেট ভৰা নহবও পাৰে গতিকে শুদ্ধকৈ লেচিং কৰোতে কাখত এয়াৰ পকেট যাতে নাথাকে উঠৰ কাখত সেইটোৰ ওপৰত আপুনি চকু দিয়া এই দুইটা কথাৰ দৰকাৰ গতিকে প্ৰপাৰ লেচিংটো আপুনি আপোনাৰ লেক্টেশন এক্সপাৰ্ট হস্পিটেলত ডক্টৰৰ পৰা নাৰ্ছৰ পৰা বা আপোনাৰ কেয়াৰ গিভাৰৰ পৰা শিকি ল'ব এইটো কাৰণ এটা অতিশয় গুৰুত্বপূৰ্ণ কথা যদি বেবিৰ weight ৰেগুলাৰতকৈ অলপমান কম সেইটো weight আপুনি ধুনীয়াকৈ প্ল্যান কৰি বঢ়াব পাৰিব তাৰ বাবে বেবিক আপুনি এভৰি হাফ এন আৱাৰ 5 মিনিট হলেও বা 2 মিনিট হলেও ফিড কৰাবলৈ ব্ৰেষ্ট ফিড কৰাবলৈ বা বটল ফিড কৰাবলৈ চেষ্টা কৰিব এতিয়া আপুনি যিটো হ্যাবিট আপুনি বেবিক বিল্ড কৰিব ফিড কৰোৱাৰ সেইদৰে বেবিৰ বিল্ড হ'ব এনেকুৱা নহয় যে বেবি নিজে হাফ এন আৱাৰত বা 1-2 ঘণ্টাত সাৰ পাই উঠি খাব তেনেকুৱা নহয় নিউবৰ্ন বেবিৰ যিদৰে খোৱাটো দৰকাৰ খোৱাটো খুব দৰকাৰ এজন নিউবৰ্ন বেবি 20 ঘণ্টা 22 ঘণ্টালৈকে শুব পাৰে গতিকে খোৱা আৰু খোৱাৰ একেবাৰে সমান লেভেলত গুৰুত্ব আছে গতিকে শুবলৈও দিব খোৱাৰ সময়ত যাতে কোনো ডিস্টাৰবেন্স নাপায় কিন্তু যদি আপোনাৰ বেবিৰ weighৰ ওপৰত আপুনি চকু দিবলগীয়া আছে তেতিয়া হলে এভৰি হাফ এন আৱাৰ আপুনি বেবিক অলপমান হলেও ফিড কৰাব প্ৰথম বেবিয়ে কমকে ফিড কৰিব লাহে লাহে ফিডিংটো বাঢ়ি যাব সেইদৰে আপুনি বেবিৰ গুটি ফিডিংটো প্ল্যান কৰি লাহে তেওঁৰ যত্ন ল'ব পাৰিব বা weight ইনক্ৰিজ কৰাত তেওঁৰ সহায় হ'ব ভিডিওটো অতিশয় দৰকাৰী কাৰণ মই ইয়াত কৈ আছো আপুনি ডিউৰিং প্ৰেগনেন্সি প্ল্যান কৰাটো দৰকাৰ পোস্ট প্ৰেগনেন্সিৰ কাৰণ পোস্ট প্ৰেগনেন্সিত আমাৰ গুটেই সমাজখনে অকল আমাৰ অসমতেই নহয় ভাৰততেই নহয় গুটেই পৃথিৱীতেই the entire focus shifts towards the baby আৰু এইটো হোৱাও দৰকাৰ এজন পৃথিৱীলৈ আমি এটা প্ৰাণ পৃথিৱীলৈ আনিছো আৰু আমি মাতৃ হিচাপে বহুত গৰ্বিত যে নেক্সট জেনাৰেশনটো আমি বিল্ড আপ কৰি আছো কিন্তু সেই সময়ছোৱাত আপুনি আপোনাৰ দায়িত্ব লৈ আপোনাৰ নিজৰ কেয়াৰ লৈ
সুন্দৰকৈ বেবিৰ আগতো এটা এক্সাম্পল সেট কৰাটো দৰকাৰ কাৰণ আপোনাৰ বেবিও কাইলৈ মাতৃ বা পিতৃ হ'ব আৰু আপুনি যিদৰে আপোনাৰ স্বাস্থ্যৰ প্ল্যান কৰিব আপোনাৰ হ্যাপিনেছৰ প্ল্যান কৰিব সেইটোৱে আপোনাৰ বেবিকো সুন্দৰকৈ ইনস্পায়াৰ কৰিব YouTube channel to Mitur Outpost YouTube channel to kindly subscribe koribo tat moi protitu video te hodai gurutto di ahisu je moi pregnancy plan ki korisilu ki dore moi okubidha paisilu khwa boar plan ki dore koribo pari aru logote protitu video te moi emphasize korisu je post pregnancy after delivery jintu postpartum phase buli koy he phase tur apuni agote plan koratur dorkar